আপোনাৰ প্ৰস্তুতি ল'লে নহয় আচ্ছা আমাৰ সামগ্ৰী সত্ৰই আমাৰ পিতৃ আছিলে তেখেতক আমি আটা বুলি কওঁ আটা ঈশ্বৰে মুখাৰ ওপৰতে 2003 চনত সংগীত নাটক একাডেমি বঁটা পালে আৰু তেখেতে আমাক এৰি থৈ গ'ল 2018 চনত তেখেতে নিজে শিক্ষকতাও কৰিলে মুখাৰ লগত জড়িত হ'ল মুখা তৈয়াৰ কৰিলে নাটক লিখিলে ভাৰতৰ প্ৰত্যেক ৰাজ্যলৈকে গৈছিলে নোযোৱা ঠাই নাই গতিকে প্ৰত্যেক ৰাজ্যতে কৰ্মশালা দিলে প্ৰদৰ্শনী ভাওনা আমিও সেই ভাওনা মানে কৰাৰ সৌভাগ্য মিলিলে আমি তাহানি কলকাতাত কৰিছোঁগৈ মুখা ভাওনা এইটো 1989 চনৰ কথা 89 চনতে গৈছোঁ কলকাতাত সেই প্ৰথম বিমানত উঠিছোঁ তেতিয়াই গতিকে তেনেধৰণে তেখেতৰ যোগেদি আমি বৰ্তমান অৱস্থাত আমাৰ নেতৃত্বতে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ যোৱা হৈছে ভাওনা পাতিছোঁ প্ৰদৰ্শনী কৰ্মশালা দিছোঁ ভূপালৰ নিচিনা ঠাইত মধ্যপ্ৰদেশৰ ভূপালৰ নিচিনা ঠাইত এমহীয়া এটা কৰ্মশালা দিছোঁ তাত এনেকুৱা বৰ মুখা সাজি থৈ আহিছোঁ 4টা গতিকে তাত এতিয়াও দেখিবলৈ পোৱা যাব মধ্যপ্ৰদেশৰ ভূপালত ইন্দিৰা গান্ধীৰ ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয় তাত ৰাৱণৰ মুখা তাৰপিছতে কুম্ভকৰ্ণই হওক নৰসিংহ আৰু নৰকাসুৰ সেই 4টি মুখা বনাই এতিয়া সেইটো বৃহৎ মিউজিয়াম এটা আমাৰ যে শংকৰদেৱ কলাক্ষেত্ৰ যে ইয়াৰ 10 গুণ হ'ব ভূপালৰ যিটো ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয় বৃহৎ এলেকা গাড়ী লৈ যাব লাগে ইফালে সিফালে গেটৰ ওচৰলৈ বহুত দূৰ গতিকে তাৰ সেই সংগ্ৰহালয়তে আছে আমাৰ সেই মুখা আৰু দিল্লীত আছে বাকী আমাৰ আমেৰিকাত আছে আমাৰ মুখা মিউজিয়ামত ৰাখিছে আমেৰিকা জাৰ্মানীত ৰাখিছে ইয়াৰ পৰা অৰ্ডাৰ দি লৈ গৈছে আমি দি পঠাইছোঁ যাতে গুৰুজনৰে কলা আৰু গুৰুজনৰে আশীৰ্বাদ গতিকে আমাৰ মুখাই বিশ্বৰ বিভিন্ন প্ৰান্তত ৰাখিছে এইটো এনেই হেৰি 200 টকা এইটো আমাৰ ঘৰ বাকী এনেই মুখা আমাৰ ইয়াৰ পৰা দক্ষিণপাট গৈছিলে দক্ষিণপাটলৈ আপোনালোক এইফালে যাব নহয় এই আগত যে আপোনালোকে সেই এইফালে সোমাই দিছে দুজন আছিল এজন হ'ল দামোদৰদেৱ এজন হ'ল মাধৱদেৱ সেই দামোদৰদেৱৰ আজ্ঞামতে বংশীগোপালদেৱ বুলি এজন ব্ৰাহ্মণৰ ল'ৰাই সেই কুজবাহী সত্ৰ প্ৰতিষ্ঠা কৰিছিল সেই কুজবাহী সত্ৰই প্ৰথম প্ৰতিষ্ঠা 4 সত্ৰ তাৰপিছতে সেই সত্ৰৰ পৰাই আউনীআটী গড়মূৰ দক্ষিণপাট এই 3খন সত্ৰৰ পাছত হৈছে 4 সত্ৰৰ কিন্তু এইকেইখন সত্ৰ প্ৰকৃততে গড়মূৰ আউনীআটী দক্ষিণপাট জয়ধ্বজ সিংহৰ দিনত প্ৰতিষ্ঠা কৰে ৰজা আৰু ইয়াত ৰজাই সা সম্পত্তি সকলো সত্ৰ প্ৰতিষ্ঠা কৰি দিছিল সেইকাৰণে ৰজাঘৰীয়া সত্ৰ বুলি কয় এই ভাগ আৰু গড়মূৰ আমাৰ আমি নিজৰ কথা এখন সৰু সত্ৰও ওচৰতে আছে কিন্তু মূল সত্ৰ হ'ল এখন কথা হ'ল এইটো আৰু আউনীআটীও সেইদৰে দক্ষিণপাটো এই 4 সত্ৰৰ ভিতৰত আৰু এইটো হ'ল আমাৰ মানে সত্ৰৰে ভাগ কেইটামান আছে মাধৱদেৱ হ'ল তেওঁ শংকৰী এই শংকৰদেৱত হেৰি লোৱা যদিও মাধৱদেৱে এটা কথাত যিটো এই ব্ৰাহ্মণীয়া পন্থাটো পূজা পাতলটো নমনাৰ কাৰণে তেওঁ প্ৰতিষ্ঠা কৰা সত্ৰখিনি মহাপুৰুষীয়া সত্ৰ হয় আমাৰ যিখিনি দামোদৰীয়া পন্থাৰ সেই সত্ৰখিনি হ'ল দামোদৰদেৱ নিজেই ব্ৰাহ্মণ আছিল গতিকে তেওঁ পূজা সেৱা কৰে গতিকে তেওঁ পুৰীৰ পৰা প্ৰত্যেক সত্ৰতে একোখন ভগৱান মূৰ্তি আছে
সেই ভগৱান মূৰ্তিৰ ইয়াতে ৰাতিপুৱা বেলা পূজা হয়, তাৰপিছতে আমাৰ নাম কীৰ্তন কৰিলোঁ। তাৰপৰা এনেই উৎসৱ হ'লে 14 প্ৰসংগ চলে। উৎসৱ নহ'লে যেনিবা 14 প্ৰসংগ এতিয়া নচলে আৰু আকৌ আবেলি চলিব, সন্ধ্যা পৰতে সন্ধ্যা চলিব, দৈনিক আৰতি চলিব। আৰতিৰ পিছতে আমাৰ পূজাৰী আছে, পূজা কৰিব, পূজা কৰি মহাপ্ৰভু সামৰিব। এনেই প্ৰগ্ৰেমবোৰ গধূলিহে শেষ, কিন্তু উৎসৱ হ'লে আৰু ৰাতিয়ে দিনে 24 ঘণ্টা চলে। এতিয়া ইয়াত মানে এতিয়া সুধিছিলোঁ আমাৰ কিবা কিবি চাবলগীয়া বস্তু দুৰ্ভাগ্য আমাৰ সত্ৰত এতিয়া আপুনি নাপাব। ৰজাদিনীয়া বস্তু আছে আমাৰ, সেই ঘৰটি বন্ধ কৰি ৰখা হৈছে। তাৰমানে এইটি ঘৰ বনাই মিউজিয়াম হিচাপে ইয়াতেই বস্তুখিনি সজাই প্ৰায় 3 বছৰ ৰাইজে চালে, 3-4 বছৰ তলত বেছি চালে। তাৰপিছতে ঘৰটো মানে বনোৱা ঠিকাদাৰে বনোৱা বেয়া কৰিলে, 2খন ৱাল তাৰ কৰি কৰাৰ পিছত এতিয়া সেই বস্তুখিনিতো তাত থ'ব নোৱাৰোঁ, সেইকাৰণে ঘৰ এটাত সামৰি থোৱা আছে। এতিয়া আকৌ আমি এই ঘৰটো বনাই গৈহে বস্তুখিনি উলিয়াব পাৰিম। কথাখিনি এতিয়া সেই আমাৰ লগৰে বস্তু আপুনি আউনীআটীত পাব, দক্ষিণপাটত পাব। আৰু ৰজাৰ দিনতেই প্ৰতিষ্ঠা গৃহস্থী বেঙেনাআটী সত্ৰ। সেই বেঙেনাআটী সত্ৰতো কিছু বস্তু চাবলৈ পাব। মুখা শিল্পটো আপুনি আউনীআটীলৈ যাওঁতে, এই দক্ষিণপাটলৈ যাওঁতে চামগুৰি বুলি এখন সত্ৰ আছে, সেইখন পাব। মানে ইয়াৰ পৰা আপুনি এনেকৈ গৈ কমলাবাৰী গ'ল, কমলাবাৰী চাৰিআলি পোৱাৰ পিছত ভটিয়াই পকা ৰাস্তাটো এটা কেঁচা ৰাস্তা পোনে পোনে গৈছে, সেইটোৱে অকণমান দূৰ পকা ৰাস্তাই গৈ কেঁচা ৰাস্তা এটা পায়। কেঁচা ৰাস্তাই যাব নালাগে, একদম পকা ৰাস্তাই গ'লে চিধাই আপুনি সেইটো সত্ৰলৈকে গৈছে। 5 কিলোমিটাৰ মানে কমলাবাৰী চাৰিআলি আপোনাৰ একদম বাওঁহাতে আৰু পকা ৰাস্তাটো গৈ সত্ৰতে উঠাই দিব। সেইটো সত্ৰলৈ যোৱা ৰাস্তাই। তাৰ পৰা ঘূৰি আহি আকৌ আপুনি কমলাবাৰী চাৰিআলি পাব লাগিব। চাৰিআলিৰ পৰা পূব চাইডে যিটো পকা ৰাস্তা গৈছে, সেইটো মাজুলী ৰোড বুলি কয়, সেইটোদি আপুনি গ'লে তাত প্ৰথম বেঙেনাআটী পালে, তাৰপৰা সিফালে গ'লে আপোনাৰ ৰাওনাপাৰ জেগা পাব। সেই ৰজাদিনীয়া এটা পুখুৰী আছে, দোকান পোহাৰ আছে, সেইখিনিতে ৰাওনাপাৰ হায়াৰ ছেকেণ্ডেৰী এইফালে স্কুলখনো আছে। সেইখিনিতে আপুনি মেইন ৰাস্তাটোত এখন দলং পাব। দলংখন পোৱাৰ আগতে এনেকৈ এটা পকা ৰাস্তা সৰু পাব। সেই ৰাস্তাটোৰে প্ৰায় 500-600 কিলোমিটাৰ হ'ব আলিটোৰ পৰা। সোমাই গ'লে আপুনি সেই চামগুৰি সত্ৰ যি মুখা তাতেই পাব। তাৰ পৰা আকৌ ঘূৰি পেলাই আপুনি সিফালে দক্ষিণপাট যাওঁ বুলিলে যাব পাৰি। আজিকালি মাজুলীৰ ৰাস্তা ভাল হ'ল, আগৰ এইবোৰ চব শিলনিৰ ৰাস্তা। ইয়াত যে আপোনালোকৰ ৰাস যে
গৈ থাকোঁ ভাওনাৰ মূল মঞ্চত নামগৈ। নিশ্চয় তই মোৰ Hey,